इं 2024 मायथाइनि जयसिं हानसे गोसोखां बान्था गागि लिरगिरि खौरांगिरि पबित्र बरानो कार्बि आंलं जिल्लानि दिफु सदर सहरनि गागि लिरगिरि खौरांगिरि पबित्र बरानो थुनलाइ आरो हारिमु बिथिङाव मैखोमै बिहोमा होबोनायनि थाखाय असम साहित्य सभाया कार्बि आंलं जिल्ला साहित्य सभानि हेफाजाबै इं 2024 मायथाइनि जयसिं हानसे गोसोखां बान्थाखौ 21 जुलाइ रबिबारखालि गथायबाय। बान्था गथायनाय थांखियै रबिबारखालि फुंनि 10 रिंगायाव दिफुनि लुरुलांसुआव थानाय रांसिना भवनाव मोनसे मेहेरगोनां हाबाफारि जालाङो। हाबाफारि बादियै फुंबिलि समाव फिरफिला बिरहोयो दिफु दालाइ साहित्य सभानि आफादगिरि पुतुल सेटियाया। जयसिं हानसेनि सावगारियाव बिबार बावजेनो कार्बि साहित्य सभानि नेहाथारि लीलाधर तेरणा। असम साहित्य सभानि आफादगिरि डक्टर सूर्यकान्त हाजरिकानि मासि सामलायनाय बे बान्था राननाय मेलाव बराय बिबुंथि लाखियो गाहाय नेहाथारि डक्टर उपेन्द्रजीत शर्माया। मख'जाथाव बाथ्रानि गागि लिरगिरि खौरांगिरि पबित्र बरानो जयसिं हानसे गोसोखां बान्था गथायनाय हाबाफारियाव ओनसोलनि गोबां मानगोनां सुबुङा बाहागो लादोंमोन। जयसिं हानसे स्मारक बঁটা প্ৰদান কৰিবলৈ গৈ আছে পবিত্ৰ বৰালৈ আপুনি কি ক'ব, অনুভৱ কেনেকুৱা? প্ৰথম কথাটো হ'ল যে জয়সিং হানছেৰ স্মৃতিত যিটো বঁটা প্ৰদান কৰা হয় এই বঁটাটোৰ গুৰুত্ব এইবাৰ বঁটা পাব পবিত্ৰ বৰা। তেওঁ অসমীয়া সাহিত্যৰ যিটো বৰঙণি সেই গোটেই বৰঙণি 95% অধিকাৰ কৰি আছে ব্যাংকৰ সমাজ আৰু ইয়াৰ নেতৃত্ব। জয়সিং হানছে বঁটাটো দিয়া সেইসকল মানুহ যিসকল মানুহে অনাকাৰ্বি মানুহে কাৰ্বি সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদান কৰি বিশিষ্ট বৰঙণি আগবঢ়াই গৈছে। ইয়াৰ পূৰ্বে বীৰেন সিংহ, বসন্ত দাস আদিকে ধৰি অতি গুৰুত্বপূৰ্ণ অৱদান থকা লোকসকলক জয়সিং হানছে বঁটাটো দিয়া হৈছে। এইবাৰ পবিত্ৰ বৰাক এই বঁটাটো দিয়া হ'ব। পবিত্ৰ বৰাৰ যি সাহিত্য কৃতি তাৰ মই আগতেও কৈছোঁ যে 95% অধিকাৰ কৰি আছে কাৰ্বি সমাজ জীৱনে। গতিকে পবিত্ৰ বৰাৰ সাহিত্য কৃতি আৰু কাৰ্বি সমাজ জীৱনৰ ভৱিষ্যতৰ বুৰঞ্জী ই একাকাৰ হৈ আছে। গতিকে এজন উপযুক্ত মানুহক জয়সিং হানছে বঁটাটো দিয়া হৈছে বুলি মই অনুভৱ কৰিছোঁ আৰু মই আজি এই অনুষ্ঠানত নিজে উপস্থিত থাকিবলৈ পাই অত্যন্ত গৌৰৱান্বিত। কেৱল ডিপুৰ বাবেই নহয় বা কাৰ্বি আংলঙৰ বাবেই নহয়, অসমৰ এজন বৰেণ্য ব্যক্তি জয়সিং হানছে, তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ নামত উৎসৰ্গীকৃত এটি বঁটা ইয়াত প্ৰদান কৰা হৈছে। এই বঁটা পবিত্ৰ বৰা দিবলৈ কৰা হৈছে। ইতিমধ্যে পবিত্ৰ বৰাই কাৰ্বি আংলং সম্পৰ্কত ভালেমান কেইখন গ্ৰন্থ প্ৰণয়ন কৰিছে আৰু এই বঁটাৰ যোগেদি আগন্তুক দিনসমূহত নৱপ্ৰজন্মৰ মাজত জয়সিং হানছেৰ যিটো অৱদান তথা কাৰ্বি আংলঙৰ বিভিন্ন বিষয়বিলাকৰ যি অৱদান সেই বিষয়বিলাকক স্মৰণ কৰাৰ উদ্দেশ্যে আলোচনা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এনে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মই ভাবোঁ যে নৱপ্ৰজন্মৰ কাৰণে ই প্ৰেৰণাদায়ক হ'ব, ই আদৰ্শবান হ'ব আৰু এই বঁটাৰ যোগেদি নৱপ্ৰজন্মই আমাৰ অসমৰ বিভিন্ন গোষ্ঠী জনগোষ্ঠীৰ মাজত সমন্বয়ৰ প্ৰতি যি অন্যান্য বাৰ্তা এইখিনি প্ৰচাৰ প্ৰসাৰ কৰাত ধন্যবাদ। জয়সিং হানছে স্মাৰক বঁটা প্ৰদান কৰিবলৈ যিটো অনুষ্ঠান হৈছে, আপুনি কাৰ্বি সাহিত্যৰ সভাৰ সম্পাদক হিচাপে আপুনি আজিৰ অনুভৱ কি ক'ব? এয়া বহুত ভাল লাগিছে। আমি সাধাৰণতে অসম সাহিত্য সভাৰ লগতে আমাৰ কাৰ্বি লামে নামাইত থকা মানে কাৰ্বি লামে নামাইতৰ যিটো কি বুলি কয়, যিটো নেকি আমাৰ হয় এইটো মানে সমন্বয়ৰ বুলি ক'ব লাগিব। ক'ব গ'লে এয়া এইটো মানে আমি আজি প্ৰথম আহিছোঁ ইয়াতে। তাৰ আগতে এয়া আমাৰ জয়সিং হানছেৰ স্মাৰক প্ৰদান অনুষ্ঠান আগতে হৈছিলে, কিন্তু আগতে অহা নাছিলোঁ আমি, মানে তেনেকুৱা উপস্থিত হোৱা নাছিলোঁ। কিন্তু আজি আহি পেলাই খুব ভাল লাগিল আৰু আগলৈও তেনেকুৱা যাতে মানে আমাৰ অসম সাহিত্য সভাত তথা কাৰ্বি লামে নামাইতত তেনেকুৱা যিবিলাক অনুষ্ঠান বা এই যিবিলাক কাৰ্যসূচী হয় তেনেকুৱা আমি একেলগে তেনেকুৱা লগ পাই থাকিলে ভাল লাগিব আৰু ভাল লাগে আৰু এইটো বিশেষকৈ আজি এইটো নেকি এইটো অনুষ্ঠানটো মানে সমন্বয়ৰ এটা অনুষ্ঠান বুলি ক'ব লাগিব। এইটো ভাল লাগিব, বহুত ভাল লাগিছে। জয়সিং হানছে স্মাৰক বঁটা এই 2024 বৰ্ষৰ পবিত্ৰ বৰা ডাঙৰীয়ালৈ আগবঢ়োৱা হৈছে। হয়, এই ক্ষেত্ৰত আপুনি যিহেতুকে
দৰ্শক হিচাপে আপোনাকো এগৰাকী বিশেষ বিশিষ্ট ব্যক্তি হিচাপে আপোনালোক বিশেষভাৱে চিৰস্নেহী মোৰ জয়সিং হানছে ভাষা জননী কাৰ্বি আংলং জিলাৰ এগৰাকী ৰূপকাৰ হিচাপে অসম সাহিত্য সভাই আপুনি কি ক'ব তেখেতক? প্ৰতি বছৰৰ মূৰে তেখেতৰ স্মৃতিত সাধাৰণতে মই তেনেকুৱা ইমান পোৱা নাছিলোঁ। জয়সিং হানছে তেখেতৰ সুযোগ্য পুত্ৰ বঁটা প্ৰদান যেনেকৈ কৰি আমাৰ আহিছে। শামসিং হানছে ডাঙৰীয়াৰ তেখেত আমাৰ সাহিত্য সভাৰ লগতে জড়িত। সমন্বয় তেখেতৰ সংস্কৃতি লগতে আমি উপকাৰ ঘৰা ফৰা কৰিছিলোঁ। এই কাৰ্বি পাহাৰৰ সেয়ে মানে সুসন্তান আগলৈও মানে যাতে আমাৰ যিগৰাকী ব্যক্তিয়ে জয়সিং হানছেৰ যিটো নেকি তেখেতৰ সমন্বয় সম্প্ৰীতিৰ এনাজৰীৰে তেখেতৰ পাহাৰ ভৈয়াম মানে আগলৈও মানে একত্ৰিত কৰি হৈ থাকক আৰু আমাৰ জাতীয় জীৱনক তেখেতৰ মানে সমৃদ্ধ কৰিছিলে। কিবা আমি যিগৰাকী ব্যক্তিৰ এইটোৱে আৰু বৰেণ্যতাই তেখেতৰ লগতে মানে আমাৰ জাতীয় জীৱনৰ বয়সৰ সমন্বয়ৰ ভেটি কৰিছিলে। পোৱা নাছিলোঁ, কিন্তু তেখেতৰ সুযোগ যিগৰাকী ব্যক্তিৰ আমি চামসিং হানছেকে কওঁ তিনিগৰাকী সুসন্তান বা হামজি হানছে ক্ৰমে তেখেতৰ সকলৰ লগত আমি চামসিং হানছে, কামত বহুতবাৰ আমি একেলগে চেৰাগ হানছে, ভাল লাগিছে আৰু তাৰতো মানুহ যেতিয়া কিছু কাম কৰাৰ স্বীকৃতি এটা দিছে আৰু সেইটোৱেতো আনন্দ দিয়ে। আৰু মই সেইকাৰণে অসম সাহিত্য সভাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিলোঁ। আৰু মানে এটা যেতিয়া বঁটাৰে বেলেগ একো নহয়, সকলো বাদ দি এটা অনুপ্ৰেৰণা পায় বুলি ভাবোঁ। এনে কাৰ্বি আংলঙত কাৰ্বি সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত যিটো সমন্বয়ৰ যিটো বাৰ্তা জয়সিং হানছে আৰু লগত আপুনি লগত যিটো জড়িত হৈ আছে, মানে আপোনাকো নীৰৱ এজন মানে সমন্বয়ৰ সাধক বুলি ক'বলৈ গ'লে আপুনি কেনেকৈ কি অনুভৱ কৰিব? নহয়, সেইটোতো হয়েই। মানে মই চেষ্টা কৰিছোঁ পাহাৰ আৰু ভৈয়ামৰ মাজত এটা সমন্বয়ৰ আৰু প্ৰীতিৰ ভাৱেৰে আমি সকলো বাস কৰোঁ। আৰু সেইকাৰণে এটা বৌদ্ধিক জগতলৈ আমাৰ পাহাৰৰ মানুহৰ যিবোৰ প্ৰতিভা আৰু সেইসকলক মই ভৈয়ামৰ বৌদ্ধিক সমাজলৈ লৈ যোৱাৰ এটা চেষ্টা কৰিছোঁ। মোৰ সেই বৰ্তমান আপুনি কেইখন মানে কিতাপ লিখিছে? ইতিমধ্যে মোৰ 8খন কিতাপ হৈছে আৰু তাতো কাৰ্বি আংলঙৰ বিভিন্ন কথা প্ৰতিফলিত হ'ব। আপোনাৰ ভৱিষ্যত পৰিকল্পনা আৰু কি আছে? ভৱিষ্যত পৰিকল্পনা আছে, কিছু অনুবাদৰ কাম ইচ্ছা আছে। আৰু কিছু আপুনি এনে মহান ব্যক্তিৰ সংস্পৰ্শত আপুনি পাইছে সাহিত্য সাধনাৰ ক্ষেত্ৰত, আপুনি মানে অলপ স্মৰণ তাত কৰিব? খুব বেছিকৈ স্মৰণ কৰিলে আমাৰ টেৰাং ছাৰ, আমাৰ শিক্ষাগুৰু, আৰু আনজন হ'ল হোমেন বৰগোহাঁই ছাৰ। বৰগোহাঁই ছাৰৰ লগত মই বহু ঘূৰিছোঁ, একেলগে ছাৰৰ লগত কিতাপ পঢ়িছোঁ। গতিকে ছাৰৰ লগত বহুত ওচৰ সম্পৰ্ক হৈছে। আৰু তাৰ বাহিৰেও মোৰ গুৱাহাটীত বিভিন্ন ধৰণৰ প্ৰয়াত সুবদান বৰ্মন ছাৰ বা হৰকৃষ্ণ ডেকা ছাৰ বা আমাৰ এনেকৈ বহুবোৰ আছে। বহুত মানে আশীৰ্বাদ পাইছোঁ তেওঁলোকৰ, আৰু সান্নিধ্য পাইছোঁ আৰু আশীৰ্বাদ পাইছোঁ, আৰু তেওঁলোকৰ পৰা বহু কথা শিকিছোঁ কেনেকৈ জীৱনটোত আগবাঢ়িব। নাই, সমন্বয়ৰ কথাটো এনেকুৱা, সমন্বয়টো আৰু এনেই মুখেৰে কৈ থাকিলেতো নহ'ব, কাজে কামে দেখুৱাব পাৰিব। মই যে কিতাপসমূহ পঢ়িছোঁ, এই কিতাপসমূহৰ জৰিয়তে তেওঁলোকে কিতাপৰ যদি পঢ়ে মানুহে, তেতিয়া তেওঁলোকে দেখিব তাত সমন্বয়ৰ বাৰ্তা আছে। মই সমন্বয়ৰ বাৰ্তা দিবলৈ যত্ন কৰিছোঁ। সেইটোৱে আমি ধৰি লৈছোঁ আপুনি নীৰৱ এজন সমন্বয়ৰ বাহক, গতিকে সেনেকুৱা ধৰি লৈছোঁ। আৰু আপুনি কি অনুভৱ কৰিব? বহুতো মই বিচাৰটো ৰাইজলৈ দিছোঁ, পাঠকলৈ দিছোঁ, বৌদ্ধিক সমাজলৈ দিছোঁ। মই নীৰৱে কাম কৰোঁ আৰু মই সাধাৰণতে নোলাওঁৱেই, মই অলপ নীৰৱে ভিতৰুৱাকৈ থাকিহে ভাল পাওঁ, আৰু মই ফ'কাছ নিবিচাৰোঁৱেই। মই অলপ নীৰৱে অন্তৰ থাকি ভাল পাওঁ। আৰু কিবা ক'ব নেকি? এইখিনিয়ে মই আজি খুব সকলোৱে আহিছে, মোকে উপলক্ষ কৰি ইমানবোৰ মানে শুভাকাংক্ষী আহিছে। মই তেখেতলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিলোঁ, আৰু লগতে অসম সাহিত্য সভাৰ প্ৰতিও মোৰ কৃতজ্ঞতা